Hello everyone, this is Bornali Academy. মই তোমালোকৰ বৰ্ণালী মেম। আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 5ৰ লেসন 3ৰ পক্ষীৰ মেকুৰীৰ পোৱালি এই লেসনটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে প্ৰথমে কোৱা তাৰ পাছত লিখা। কত দিছে বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাৰ লগত থৈ গৈছিল। 1 নম্বৰটোৰ উত্তৰ হ'ব বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক ৰমলা পেহীয়েকৰ লগত থৈ গৈছিল। খ নম্বৰত দিছে ৰমলা পেহীয়েকে পক্ষীক কি খাবলৈ দিছিল। এইটো উত্তৰত হ'ব ৰমলা পেহীয়েকে পক্ষীক জলপান খাবলৈ দিছিল। গ নম্বৰত দিছে জলপান খাবলৈ মাতোতে পক্ষীয়ে ফেকুৰি ফেকুৰি কিয় কান্দিছিল। জলপান খাবলৈ মাতোতে পক্ষীয়ে ফেকুৰি ফেকুৰি কান্দিছিল কাৰণ পক্ষীৰ মাক দেউতাকলৈ মনত পৰিছিল। খ নম্বৰত দিছে ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম কি আছিল। উত্তৰত হ'ব ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম হ'ল হেতালি। 9 নম্বৰত দিছে পক্ষীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো কিহৰ পোৱালি আছিল। উত্তৰত হ'ব পক্ষীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো মেকুৰীৰ পোৱালি আছিল। পক্ষীৰ মাকহঁত কেতিয়া ঘূৰি আহিল। প্ৰথম নম্বৰত দিছে পক্ষীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল। উত্তৰত হ'ব পক্ষীৰ মাকহঁত সন্ধিয়াৰ পাছত ঘৰলৈ ঘূৰি আহিল। দ্বিতীয় নম্বৰত দিছে মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে কি কৰি আছিল। উত্তৰত হ'ব মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে শুই আছিল। জ নম্বৰত দিছে পক্ষীৰ মেকুৰী পোৱালিটোৰ কি হ'ল। উত্তৰত হ'ব পক্ষীৰ মেকুৰী পোৱালিটো শেষত তেওঁৰ নিজৰ মাৰ লগত উভতি গ'ল। 6 নম্বৰত দিছে পক্ষীৰ মেকুৰী পোৱালি নামৰ কাহিনীটো তোমাৰ ভাষাৰে লিখা। এইটো পক্ষীৰ মেকুৰী পোৱালিৰ কাহিনীটো নিজৰ নিজৰ ভাষাৰে লিখিব দিছে। তোমালোকে এইটো ঘৰত প্ৰেক্টিচ কৰিবা, লিখিবলৈ যত্ন কৰিবা। নম্বৰত দিছে একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। পক্ষী চৰাই, গধূলি সন্ধিয়া, পাহাৰ পৰ্বত, পাকঘৰ ৰান্ধনীঘৰ, পথাৰ প্ৰান্তৰ, খিৰিকী বাতায়ন, কোঠা খোটালি। 3 নম্বৰত দিছে বাক্য ৰচনা কৰা। অকলশৰীয়া, অকলশৰীয়াকৈ পঢ়িলে পঢ়াত মনোযোগ বাঢ়ে। বাটে ঘাটে থু খেকাৰ পেলাব নালাগে। ফেকুৰি ফেকুৰি, পক্ষীক ফুৰিবলৈ মাকহঁতে লগত লৈ নোযোৱাৰ বাবে ফেকুৰি ফেকুৰি কান্দিছিল। ভুৰুংকৈ, শালিকাৰ চৰাইজাক ভুৰুংকৈ উৰি গ'ল। কুচিমুচি, মেকুৰী পোৱালিটো কুচিমুচি হৈ বহি আছে। 4 নম্বৰত দিছে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। আজি কালি, দুখ সুখ, হাঁহি কান্দোন, আনন্দ বেজাৰ, বেয়া ভাল, আগফাল পিছফাল, আশা নিৰাশা। 5 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ধান থোৱা ঘৰ ভঁৰাল, নঙলা মুখতে বাঁহেৰে বৈ দিয়া বেৰ জপনা মুখ, ভাত পানী ৰন্ধা ঘৰ ৰান্ধনীঘৰ, নঙলা মুখৰ পৰা ঘৰলৈ দীঘল বাট পদূলি। 6 নম্বৰত দিছে পঢ়া বুজা আৰু লিখা। অকৰা আকৰি, পেহা পেহী, খুৰা খুৰী, কলা কালৰি, কণা কাণী, মহাশয় মহাশয়া, শ্ৰদ্ধেয় শ্ৰদ্ধেয়া, পূজনীয় পূজলীয়া, মাক দেউতাক ডেকা গাভৰু। 7 নম্বৰত দিছে পঢ়া বুজা আৰু খালী ঠাই পূৰ কৰা। তাৰ পাছত কি হয় চোৱা। মেকুৰীৰ গোটেই গাটো মিহি নোমেৰে ঢকা। মুখখন সৰু আৰু ইহঁতৰ দুপাৰি চোকা দাঁত আছে। কাণ দুখন সৰু আৰু জোঙা। ঠেঙত জোঙা নখ আছে, দীঘল নেজ এডালো আছে। মুখত দুকোছা দীঘল দাঢ়ি আছে। ইহঁতৰ ঘ্ৰাণ শক্তি আছে।
লগা কোমল ঠাইত শুই ভাল পায়। চকু দুটা সৰু আৰু ধুনীয়া। মানুহে খোৱা প্ৰায়বোৰ বস্তু খায়। ভজা মাছ আৰু গাখীৰ খাদ্য খাই বৰ ভাল পায়। সুবিধা পালে চিকাৰ কৰি খাবলৈও নেৰে। পানী জিভাৰে চেলেকি খায়, কিন্তু পানীলৈ বৰ ভয় কৰে। মেকুৰী পোহনীয়া প্ৰাণী অৰ্থাৎ সহজে ঘৰ মানে। য'তেই ভাল বসতি তাতেই ইহঁত থাকে। পৃথিৱীৰ সকলো ঠাইতে মেকুৰী পোৱা যায়। অৱশ্যে আমাৰ মেকুৰীও আছে। ইহঁতে গছ উঠিব পাৰে। মেকুৰী চিকাৰী কৰে। এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। মানুহৰ উপকাৰী জন্তু। এইখিনি শেষত পঢ়ি বুজি পালোঁ যে এইখিনি মেকুৰীৰ বিষয়ে এটা ৰচনা লিখা হৈছে। তোমালোকে এইটো ঘৰত মুখস্থ কৰিবলৈ যত্ন কৰিবা। যদি কোনো জন্তুৰ বিষয়ে ৰচনা আহে তেনেহ'লে তোমালোকে এইটো লিখিলেই ৰচনা হৈ যাব।